এই বেবীসকল এইটো মোৰ নেক্সট ব্লগ। তো আজি আমি ক'ত গৈ আছোঁ? ডাউকি। ক'ত গৈ আছোঁ? ডাউকি। তো তাত বোলে বহুত ধুনীয়া ধুনীয়া জেগা আছে, আমি শুনা পাইছোঁ। তাৰ কাৰণে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে ডাউকি। যোনে যোনে চাইছেতো চাইছে, আৰু যোনে যোনে দেখা নাই ডাউকিটো আমাৰ ব্লগত চাব পাৰিব। তো তাৰ কাৰণে আমাৰ ব্লগটো ছাপোৰ্ট কৰাটো জৰুৰী। আপোনালোকক যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, কি কৰিছে আপোনালোকে? যাওক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, যিমান যি পাৰে কৰক। তো বেবীসকল ছাপোৰ্ট 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 বুম। বেবীসকল আমি আহি থাকোঁতে এটা দেখা পালোঁ, এটা ধুনীয়া বস্তু। সেই বস্তুটো হ'ল শিলৰ মাজেৰে পানী গৈ আছে। তো আমি তাতে যাম এতিয়া। তো আহক আমাৰ লগত, আহক আহক আহক। এই গাইজ চাওক কি ধুনীয়া জেগা। এইবিলাক চাওক, পানী, শিল, কেনেকুৱা ভিউ। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছেনে নাই? এতিয়া মই ক্ৰিছ হ'ম। ইয়াৰ শিলৰ ওপৰে ওপৰে দৌৰিম এতিয়া মই। তো পৰিব পাৰোঁ, কিবা হ'ব পাৰে, তো এতিয়া নাজানো। তো এতিয়া মই দৌৰিম আৰু দৌৰি আহিম। ক'ত গছকি দিওঁ, ক'ত কি কৰোঁ নিজে নাজানো। তো গৈ আছোঁ, আপোনালোকে চাওক। ৰেডি গো। আহি গ'লোঁ। কেনেকুৱা লাগিছে বেবীসকল? বহুত ভয় লাগিছিল মোৰ, ক'ত কি গছকি দিওঁ, ক'ৰবাত শ্লিপ হ'লে পৰিব পাৰিলোঁ হয়। তো সেইখিনি পাগলামিটো কৰিবই লাগিব। তো নেক্সট জেগাত গৈ আছোঁ, ব'লক। এই বেবীসকল এতিয়া আপোনালোকক এটা ভাল ভিউ দেখাব গৈ আছোঁ, যিটো ভিউ চাই আপোনালোকৰ বহুত ভাল লাগিব। তো আগতে আপোনালোকে ভিউটো চাই লওক। কেনে লাগিছে? কেনে 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 আৰু এটা বস্তু, ইয়াতে এনেকুৱা লাগি আছে যে আমি আকাশৰ ওপৰত আছোঁ। আকাশৰ ওপৰত আমাক মেঘবিলাকে চুই আছে। তো এনেকুৱা এটা ফিল আহি আছে। আৰু লগত বৰষুণ পৰি আছে, বৰষুণ পৰি ভিজি গৈছোঁ, তাতে ঠাণ্ডা লাগিছে। যিহেতু ইয়াতে অলপ গৰম, তাৰ কাৰণে আমি ইয়াতে জিৰণি লৈছোঁ। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, ডাইৰেক্ট ডাউকি যাম। তো বলক, ডাইৰেক্ট ডাউকি। এইখিনিত কুঁৱলী নাছিল, পিছফালে চাওক একেবাৰে কুঁৱলী নাই। এতিয়া আকৌ কুঁৱলী ষ্টাৰ্ট হ'ব। এইখিনিৰ পৰা কুঁৱলী ষ্টাৰ্ট। চাওক জেগাই জেগাই এনেকুৱা হৈ আছে, ক'ৰবাত কুঁৱলী আছে, ক'ৰবাত নাই। তাৰ কাৰণে গাড়ী চলোৱাত বহুত প্ৰব্লেম হৈ আছে। ড্ৰাইভাৰে গম পাব, ড্ৰাইভাৰে কেনেকুৱা লাগিছে। ভালে লাগিছে, কিন্তু গমেই নাপায়। Full enjoy. Look guys. Let's go. এই বেবীসকল দেখা আছোঁ এতিয়া আপোনালোকক, বহুত ধুনীয়া ভিউ। বেবীসকল কি কয় বদুল? কেনে পালে ভিউ চাই? কেনে দেখা আছোঁ এতিয়া, চাওক ভিউবিলাক কেনেকুৱা। পাহাৰ চাওক, আৰু এইটো ইমান গাদ্ধা, কিন্তু পানী ওলোৱা নাই এতিয়ালৈকে। কিয় ওলোৱা নাই সেইটো আমি নিজে নাজানো, কিন্তু পানীৰ আৱাজ ওলাই আছে। কোনফালেদি ওলাই আছে, কি ওলাই আছে, সেইটো আমি চাব পৰা নাই। কিয় পৰা নাই? আমি তলত যাব লাগিব। তলত যোৱা ৰাস্তা নাই। এতিয়া তলত গ'লে ডাইৰেক্ট ওপৰত যাই পাম, ওপৰত গ'লে
আৰু আপোনালোকৰ কেনেকৈ ব্লগ বনাম কেনেকৈ আপোনালোকে কেনেকৈ ভিডিঅ' চাব ৰাইজসকল কিবা এটা কৰক ছাবস্ক্ৰাইব কৰি দিব কিন্তু আমাৰতো বিন্দাছ হ'ব লাগে বিন্দাছ বেবে সকল এতিয়া মই ভিউ দেখাই আছোঁ আপোনালোকক ভিউ চাব ভিউ কিমান ডাঙৰ গাদ্ধা মই দেখাই আছোঁ ইয়াৰ পৰা পৰিলে কি হ'ব আৰে জোতা হিন্দুস্তান পাকিস্তান দেখোন বাবা আহিছোঁ বাংলাদেশত এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আমি এতিয়া ডাউকি যাম যাম ডাউকি তো বলক আমাৰ লগত গাইছ আমি ফাইনেলি ডাউকি হৈ পালোঁ এতিয়া আমি ডাউকিত আপোনালোকক ভিউবিলাক দেখাম ডাউকিৰ ভিউবিলাক তো বলক আমাৰ লগত ডাউকিৰ ভিউবিলাক চাবৰ কাৰণে আহক বেবেসকল আমি ফাইনেল ডাউকিত আহি পালোঁ ডাউকিত আহি পোৱাৰ পিছতে এইফালে আমি আপোনালোকক বাংলাদেশ ইফালে আমাৰ ইণ্ডিয়া মাজত বৰ্ডাৰ আছে তো বৰ্ডাৰটোৰ ইফালে বাংলাদেশ পৰে ইফালে ইণ্ডিয়া পৰে তো আমি এতিয়া আপোনালোকক দেখাই আছোঁ বস্তুখিনি বৰ্ডাৰটো দেখাম আৰু লগতে ৰিভাৰ এখন আছে ৰিভাৰখন দেখাম আৰু ইয়াতে বহুত ধৰণৰ মানুহবিলাক আহে তো সেইবিলাক মানুহকো দেখাব চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া ভিউ আছে ভিউবিলাকো দেখাব চেষ্টা কৰিম লগত পৰ্দুল আৰু মই আছোঁ আৰু খুব এনজয় কৰিম আপোনালোকে চাই থাকক বেবেসকল এতিয়া মই যিখিনি ঠাইত উপস্থিত আছোঁ এইখিনি ঠাইত বটিং পোৱা যায় বট পোৱা যায় এইবিলাক বটত মানে ভাড়া লৈ পেলাই আপোনালোকক পূৰা নদীখন ঘূৰোৱাৰ পিছত এজনৰ 500 টকা কৰিলেও দুজনৰ 1000 টকা কৰিলেও সিহঁতৰ কিবা ছিষ্টেম থাকে তো সেইটোৰ ওপৰত সিহঁতে কাম কৰে তো আমি আপোনালোকক ভিউ দেখাই আছোঁ চাওক কিমান মানুহ চাওক কেনেকুৱা লাগিছে বেবেসকল আমাৰতো বহুত ভাল লাগিছে আপোনালোকৰ পৰা কেনেকুৱা লাগিছে আৰু বহুত ভোক লাগিছে তাৰ কাৰণে আৱাজটো ওলাই অহা নাই তো এতিয়া আমি খাম খোৱাৰ পিছত পূৰা আৰু এক্সপ্ৰেছনত দিম আৰু বেবেসকল এতিয়া আমি খাম আপোনালোকক ইণ্ডিয়াৰ আৰু বাংলাদেশৰ বৰ্ডাৰটো দেখাই আছোঁ বৰ্ডাৰটো ইফালে আছে এখন বৰ্ড মাৰা আছে তাতে ক্ৰচিং দিয়া আছে ক্ৰচিং দিয়া আছে সেইটো সেইফালে বাংলাদেশ পৰে ইফালে ইণ্ডিয়া পৰে তো সিফালৰ মানুহ ইফালে আহিব নিদিয়ে আৰু ইফালৰ মানুহ ইফালে যাব নিদিয়ে আমি যাব চেষ্টা কৰিছিলোঁ কিন্তু ওপৰত এই আৰ্মি আছে আৰ্মিবিলাকে মানে যাব বাধা দিছে তো তাৰ কাৰণে আমি নাযাওঁ তো আমি ইয়াৰ পৰাই ভিডিঅ'টো কৰি আছোঁ ইফালে গোটেই বাংলাদেশৰ মানুহ আৰু ইফালে গোটেই ইণ্ডিয়ান মানুহ তো গাইজ কেনেকুৱা লাগিছে
গাইজ যোনে যোনে ডাউকিত আহা না আহক ডাউকিত কি ধুনীয়া মজা জাগা এইফালে মানুহ কিমান এনজয় কৰি আছে চাই ভাল লাগি আছে কিমান চুইমিং কৰি আছে ইমান গৰমত তো চুইমিং কৰাৰ কাৰণে বেষ্ট জাগা ইয়াতো তো পানীবিলাক বহুত ক্লিন হয় তলৰ বস্তুবিলাক দেখা পায় দুনিয়াৰ মাছ আছে মাছবিলাকো দেখা পায় আমি নিজে দেখা পাই আছোঁ তো গাইজ যোনে যোনে অহা নাই আহক জলদি ডাউকি বহুত ধুনীয়া জাগা তো গাইজ এতিয়া পৰ্দুল আৰু মই এতিয়া পানীত নামিম চাব আপোনালোকে আমি কি এনজয় কৰোঁ দুটাই মিলি তো গাইজ বলক পানীত এই গাইজ এতিয়া আমি বেলেগ ভিউ দেখাব গৈ আছোঁ তো আহক আপোনাৰ লগত কিন্তু যাম ডেঞ্জাৰ জেগা এইফালে পানী দি যাব নোৱাৰোঁ বহুত এইফালে পানী বহুত দ আছে তো আমি যাম অলপ ডেঞ্জাৰ জেগা তো আহক গাইজ চাওক হাত চাত কাটি ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে এতিয়া বম ডাঙৰ জাপ এটা মাৰিব লাগিব বেবে ইমান কষ্টৰ ফল পাই গ'লোঁ বেবে ইয়াতে অকল এটা বস্তু দেখা পাইছিলোঁ যিটো বস্তু তাত দেখাব নিদিয়ে ফটো মাৰা মানা ভিডিঅ' কৰা মানা তো ইয়াৰ পৰা চাওক সেই দলংখন দেখা পাইছেনে নাই ফুটা নোহোৱা দলং তো বেবে কেনেকুৱা লাগিছে আজি ডাউকি আপোনালোকক ভিউটো দেখাই দিয়ে এবাৰ আৰু লাষ্ট এই বেবেসকল প্ৰথমতে মই চৰি বুলি কৈছোঁ কাৰণ চৰি কোৱাৰ কাৰণ এইটোৱে ডাউকিত চবে জানে ডাউকিৰ বিষয়ে তো ডাউকিত কিমান ধুনীয়া ধুনীয়া জেগা আছে তো চব জেগা আমি দেখাব নোৱাৰিলোঁ কাৰণ এটাই যে আমি বহুত দূৰৰ পৰা আহিছোঁ দূৰৰ পৰা মানে অসম গুৱাহাটীৰ পৰা আহিছোঁ মেঘালয় তো যাওঁতে আমাৰ দেৰি হ'ব পাৰে তো তাৰ কাৰণে ৰাতি হ'ব পাৰে ৰাতি হ'লেতো জানেই কিমান অৰণ্যৰ জেগা এইবিলাক আৰু পুলিচৰ লাফৰা চাফৰা তাতে আমাৰ লাইচেঞ্চ নাই তো গম পাইছে কথাটো যদি কিবা লাফৰা চাফৰা হয় তো আমি বিপদত পৰি যাম সেইটোৰ কাৰণে আমি জল্দি যাব লাগিব তাৰ কাৰণে আমি জল্দি যিটো কৰিলোঁ আৰু যিখিনি কৰিছোঁ কিন্তু ভালে কৰিছোঁ কাৰণ বহুত কষ্ট কৰিছোঁ পাহাৰ বগাই কি কৰিলোঁ কহাই কি কৰিলোঁ আপোনালোকে দেখা পাব আৰু পানীত নামি কিমান কি কৰিলোঁ আৰু কিমান মানে দেখালোঁ বস্তুবিলাক বাংলাদেশ দেখালোঁ কিমান দেখালোঁ জাৰ্ণি দেখালোঁ তো এইখিনিতো আপোনালোকৰ এইখিনি ৰেছপন্সটো আছে এইখিনি যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে তো বাইদেউ ভিনদেউসকল প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি কিবা ভুল হয় সেইবিলাকো কমেণ্ট বক্সত জনাই দিব আৰু যদি ভাল লাগি থাকে আপোনালোকৰ সেইবিলাকো কমেণ্ট বক্সত জনাই দিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেবীসকল এইখিনিতো কৰিব পাৰে ন মোৰ কাৰণে প্লিজ তো কিমান কষ্ট কৰিছোঁ বেবীসকল প্লিজ কৰি দিব না প্লিজ তো বেবীসকল আজি আমি ঘৰলৈ যাওঁ আপোনালোকে চাই আছে আমি যাব নালাগে যাওক নিজৰ কাম কৰক আমি এতিয়া ঘৰলৈ যাওঁ বেবীসকল তো বুম